माखासे दाबिखौ लानानै अदालगुरियावबो आदिबासी फरायसा आफादा 2 घन्टा खुद्रिखांदों। हानि मोनथाय एसटिनि मर्यादा मोननांगौखौ लानानै अदालगुरिनि भेरगाव साब डिभिजननि मावख'आव गोख्रों खुद्रिखांदों अदालगुरि जिल्ला आदिबासी फरायसा आफादा। खुद्रिखांनायनि गेजेर गेजेर रावबो राजखान्थि दोलोनो भट होनाय नङा होननानै बुंनायखौबो नुनो मोन्दों आदिबासी फरायसा आफादखौ। खुद्रिखांनाय हाबाफारियावनो बाहागो लादों मिरु आदिबासी फरायसा आफादनि लोगो आफादगिरि प्रकाश बरा, अदालगुरि जिल्ला आदिबासी फरायसा आफादनि आफादगिरि प्रताप सिंह गर आरो माखासे दैदेनगिरिफोरजों लोगोसेनो आदिबासी हारिनि सुबुंफ्रा। হয়, আমি আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে সমগ্ৰ অসমত আজি অৱস্থান ধৰ্মঘট পালন কৰা হৈ আছে আৰু আমি ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত আমি আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰি আছোঁ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে এই আন্দোলন কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক তথা ভাৰত চৰকাৰক আমি জনাব বিচাৰোঁ যে আদিবাসীসকলৰ ন্যায্য দাবী, মুখ্য দাবী জনজাতিকৰণ। এই জনজাতিকৰণ যিটো আমাৰ অনুসূচীকৰণ যিটো চৰকাৰে কৰিব লাগে, সেইটো বাৰে বাৰে আমাক প্ৰবঞ্চনা কৰি আহিছে। বাৰে বাৰে আমাক ঠগ প্ৰবঞ্চনাৰে আমাৰ আদিবাসীক ভুৱা ভৰি আছে। গতিকে আমি চৰকাৰক দাবী জনাই আছোঁ, যিটো আমাৰ ন্যায্য দাবী, আদিবাসীসকলৰ সাংবিধানিক অধিকাৰ, এই অধিকাৰখন অতি শীঘ্ৰে প্ৰদান কৰিব লাগে। জনজাতিকৰণ আমাক অতি শীঘ্ৰেই অসম চৰকাৰে আৰু ভাৰত চৰকাৰে আমাক প্ৰদান কৰিব লাগে, সেইটোৱে আমি দাবী জনাইছোঁ। লগতে আমাৰ দাবী অসমত বসবাস কৰি অহা, চাহ বাগিচাত বসবাস কৰি অহা চাহ শ্ৰমিকৰ দৈনিক মজুৰি চৰকাৰে যোৱা সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতে চৰকাৰে তেওঁলোকে নেগচিয়েট কৰি ফালে ওলাইছিলে 525 টকা তেওঁলোকে প্ৰদান কৰিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু সৰ্বানন্দ সোণোৱাল চৰকাৰে বিফল হ'ল। নেক্সট টাইমত হিমন্ত বিশ্ব শৰ্মা আহিলে, তেওঁ প্ৰতিশ্ৰুতি দিলে চাহ শ্ৰমিকৰ দৈনিক মজুৰি অতি শীঘ্ৰে বঢ়োৱা হ'ব বুলি। কিন্তু সৰ্বানন্দ সোণোৱালেও চাহ শ্ৰমিকৰ দৈনিক মজুৰি, দৈনিক হাজিৰাৰ পৰা বঞ্চিত কৰি ৰাখিছে। গতিকে আমি হাজিৰাক লৈ আজি আন্দোলন কৰিব লগা হৈছে। আৰু অসমত বসবাস কৰি অহা আদিবাসীসকলৰ ভূমিৰ সমস্যা আছে। বিভিন্ন সময়ত বিভিন্ন ধৰণে বিভিন্ন চক্ৰই প্ৰলোভন দি ফালে আমাৰ আদিবাসীসকলৰ মাটিক হস্তক্ষেপ কৰি আছে। আমাৰ আদিবাসীসকলৰ যিটো মাটি আছে, তেওঁলোকৰ মাটিটো কি কয় ম্যাদী পট্টা প্ৰদান নকৰাৰ কাৰণে চিকিউৰ নোহোৱা হৈছে। আমাৰ আদিবাসীসকলে চিকিউৰিটি মাটিৰ ক্ষেত্ৰত আমি বঞ্চিত হৈ আছোঁ। পট্টা নোপোৱাৰ কাৰণে আমি কোনো দিশতে আগবাঢ়িব পৰা নাই। তো আমি আজি এই পট্টাৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু যিবিলাক আমাৰ দাবী আছে, এই দাবীবোৰক যদি এইটো চৰকাৰে পূৰণ নকৰে, তেতিয়াহ'লে আমি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰক আমি সকীয়াই দিছোঁ। আৰু অতি শীঘ্ৰে যদি এই দাবীসমূহ তেওঁলোকে প্ৰদান নকৰে, তেতিয়াহ'লে আমি দুখন চৰকাৰকো আমি আগন্তুক ইলেকশ্যনত আমি তেওঁলোকক উফৰাই ফালে আমি ইয়াৰ পৰা সমস্যাটো ছোধ কৰিম। বাৰে বাৰে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছে, সেইটো আমি উপলব্ধি কৰিছোঁ। আৰু এইবাৰ আমাক যিকোনো পলিটিকেল পাৰ্টিয়ে নাহক, আমাৰ প্ৰতিশ্ৰুতি, আমাৰ সাংবিধানিক অধিকাৰ যি পাৰ্টিয়ে আমাক প্ৰদান কৰে, তেওঁকে আমি ভোটটো আমি দিবলৈ আগবাঢ়িম। আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি মেমৰেণ্ডাম দিছোঁ আৰু BTC চিফ প্ৰমোদ বড়োলৈও আমি মেমৰেণ্ডাম প্ৰদান কৰিছোঁ। এই মেমৰেণ্ডামত আমাৰ স্পষ্টকৈ আমাৰ দাবীসমূহ উল্লেখ কৰা আছে। আৰু এই দাবীসমূহ যদি চৰকাৰে প্ৰদান নকৰে, তেতিয়াহ'লে আমি জংগী আন্দোলন গঢ়ি তুলিম। ক'ব বিচাৰোঁ, অতি দুখৰ কথা, মৰ্মান্তিক আৰু বেদনাদায়ক যি ধৰণে ঘটনা ঘটি গ'ল জোনমণিৰ ক্ষেত্ৰত, জোনমণি বাইদেউৰ ক্ষেত্ৰত। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তাইৰ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু জোনমণিৰ বাইদেউৰ যিটো ঘটনা ঘটিছে, এই ঘটনাক আমি সহজভাৱে ল'ব পৰা নাই। এই ঘটনাৰ সংক্ৰান্তত চৰকাৰে উচিত তদন্ত কৰিব লাগে। আৰু ইয়াৰ লগত এই জোনমণিৰ ৰাভাৰ যিটো মৃত্যুৰ লগত
ইয়াত গভীৰ ষড়যন্ত্ৰ কৰি পেলাই তাইক হত্যাৰ কৰাৰ উমান চবেই অনুমান কৰিছে আৰু আমিও যি ধৰণে ভিডিঅ' ফুটেজ বা যি ধৰণে অডিঅ' ভাইৰেল হোৱা যিবিলাক আমি পাইছোঁ সেই হিচাপে আমিও উপলব্ধি কৰিছোঁ ইয়াৰ লগত বহুত উচ্চ পৰ্যায়ৰ প্ৰশাসনিক বিষয়াও ইয়াৰ লগত জড়িত হ'ব পাৰে গতিকে নগাঁৱৰ যিগৰাকী এছ পি বাইদেউক তাইক ন্যায়িক জিম্মালৈ আনিব লাগে তাইক তদন্তৰ ক্ষেত্ৰত তাইক CBIৰ আণ্ডাৰত তাইক আনি পেলাই তাইক ভালকৈ তদন্ত কৰিলে ইয়াৰ উচিত তদন্ত ওলাই যাব পৰিব বুলি আমি চিন্তা কৰোঁ আমাৰ মূলত দাবী এইবিলাক আছে যে অসমত বসবাস কৰা আদিবাসী জনগোষ্ঠীটোৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা আৰু এই দাবী আমাৰ আজিৰ দাবী নহয় আশাৰ জন্ম লগৰে পৰা কৰি অহা এটা দাবী হয় আৰু তাৰোপৰি অসমত বসবাস কৰা চাহ শ্ৰমিকসকলৰ যিটো মজুৰি বৃদ্ধিৰ আন্দোলন ইতিমধ্যে আমি কৰি আহিছোঁ তো চৰকাৰে যেনেধৰণে আমাৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিব লাগিছিল সেইটো কৰা নাই আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা যিটো চাহ শ্ৰমিকৰ দাবী এই দৈনিক মজুৰি দাবীটো হৈছে 525 টকালৈ বৃদ্ধি কৰিব লাগে সেইটো আমাৰ দাবী হয় তাৰোপৰি আমাৰ যিটো ভূমি অধিকাৰ আদিবাসীসকল ভূমি অধিকাৰৰ পৰা বঞ্চিত হৈছে ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছিল যে প্ৰতিজন চাহ শ্ৰমিকৰ পৰিয়াল বা আদিবাসীসকলে যে ভূমিৰ এই যিটো অধিকাৰটো পাব ম্যাদী পাট্টা পাব কিন্তু সেইটো আমাৰ মানুহবিলাকে বঞ্চিত হৈছে গতিকে চৰকাৰে ইয়াৰ ক্ষেত্ৰত মানে উচিত তদন্ত কৰি পেলাই যে সঁচাকৈ আদিবাসীবিলাকে যে ভূমি পাট্টা পাইছেনে নাই তাৰোপৰি এতিয়া তৌজি মাটি আৰু চাহ বাগিচা এলেকাত থকা যিটো চিলিং হেক্টৰ মাটি এই চিলিং মাটি ক্ষেত্ৰবিলাকতো তেনেকুৱা আদিবাসীবিলাকৰ মানে যিটো অধিকাৰ পোৱা নাই তেওঁলোকে যি ইচ্ছামতে কাম কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত যিটো তৌজি মাটিৰ খাজনা এতিয়া বন্ধ হৈ আছে গতিকে তৌজি মাটিৰ খাজনাটো উঠাই দি পেলাই খাজনা ল'ব লাগে এইটো আমি আদিবাসী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছোঁ লগতে চিলিং হেক্টৰ মাটিটো যাতে আমাৰ মানুহবিলাকে অধিকাৰ পায় সেইটো আমি দাবী উত্থাপন কৰিছোঁ আৰু বিশেষকৈ আমি আদিবাসীসকলে আগৰ পৰা যিটো নেকি আন্দোলন কৰি আহিছোঁ সেই আন্দোলনবিলাক আজিলৈকে চৰকাৰে গুৰুত্ব দিয়া নাই গতিকে বিজেপি চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যদিহে গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰা ভাষাটোক যদি চৰকাৰে বুজি নাপায় তেতিয়াহ'লে অনাগত দিনত আমি যিটো বিজেপি চৰকাৰ আছে সেই বিজেপি চৰকাৰক আমি পুলি পক্ষা উঘালি ইয়াৰ পৰা বিদায় দিবৰ কাৰণে আমি ৰেডি হৈ আছোঁ আদিবাসী ছাত্ৰ সন্থাই थाखो 8, 9 आरो 10 नि फरायसाफोरनि थाखाय मोनसे गोनां फोसावथाय इम्पल्स आसामा नोंथांनि थाखाय होदों अनलाइन टिउसन एप्सनि सुबिदा बर' आरो एसामिस मोन्नैबो बिजोंनि 8, 9 आरो 10 थाखोनि बिगियान सानखान्थि आरो इंराजि आयदायाव अनलाइन टिउसननि सुबिदाखौ होगोन मोनफ्रोमबो आयदायाव दान मोनसेनि फिसआ 250 रांल' जागोन 12 दाननि थाखाय फरायसानि अनलाइन टिउसना सोलिगोन इम्पल्स आसाम अनलाइन टिउसन एपआव लाइव क्लास अनलाइन टेस्ट अनलाइन एसाइनमेंट आरो डाउट क्लियरिंग सेशननि सुबिदा मोननो हागोन इम्पल्स आसाम अनलाइन टिउसन एपआव रोंगौथि गोनां एक्सपिरियेन्स फोरोंगिरिफ्रासो फोरोंगोन गोसो गुदुं फरायसाफ्रा गाव गावनि मबाइलाव गुगल प्ले स्ट'रनिफ्राय इम्पल्स आसाम एपखौ डाउनल'ड खालामनो हागोन लोगोसेयैनो 8099334099 जानबुं अनजिमायाव थोंजोङै जगाजग खालामनो हागोन